Hello guys, welcome back to my YouTube channel Cinema Vlog. আজি গৰু বিহু সেইবাবে এটা মই গৰু বিহু ভিডিঅ' আপলোড দিছোঁ মোৰ চেনেলত, সেইটো আপোনালোকে চাব। তাৰপিছত আজি নদী সেইবাবে কি হয় সকলোবোৰ ভিতৰত দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো আৰম্ভ কৰিব। গাইজ মই এতিয়া ধুনাৰ বাবে যি গছৰ পাত লাগে সেইবোৰ আনিবলৈ আহিছোঁ। প্ৰথমতে আমি এতিয়া অগৰাৰ গাছ আমি অগৰাৰ গাছ চিঙ অগরার গাছ দেখিছি না গাছ এডলাই হল অগরার গাছ। এই গুটিটো দেখিছি নে? এই গুটিটো মাথাত পেলাই দিলে চুলিত আঠা খাই ধৰে কৈ গালি ল'ব থৈ দিব চাইডত। তাৰপিছত হ'ল এই বিহু আমি বিহুৰ গাছত খাব লাগিব। এনেকুৱা পাতৰ হ'ল বিহু গাছ। এনেকৈ লোৱাৰ পিছত ইয়াত দেখিছেনে এই হ'ল বিৰিকা। এনেকুৱা কৰি এটা পাত ছিঙি ল'ব, তাৰপিছত এনেকৈ হ'ব। আৰু বিভিন্ন গছৰ পাত লাগিব, যেনেকৈ বেত, কয়াৰ পাত, এনেকুৱা বিভিন্ন পাত লাগিব। মই এতিয়া বিচাৰি এইবিলাক গাছ দেখিছেনে? এই গাছ বুলি কয়। এই গাছডাল আপোনালোকে লাগিব। এই গাছডাল লৈ ল'ব ছিঙি। গাছ দেখিছেনে? গাছডাল কেনেকুৱা টাইপৰ। এজোৰা গাছো লাগিব। ইয়াত থৈ দিলোঁ। মই এখন গাছ চুৰি লৈ আহিছোঁ, এখন দি কাটিব লাগিব নে। সেই গাছ আমি বেতৰ পাত ছিঙিলোঁ, দেখিছেনে কেনেকুৱা সৰু সৰু পাত দেখিছেনে? মই এতিয়া ছিঙি ল'লোঁ এবাৰ, দেখিছেনে? এইডাল গাছ দেখিলে আপোনালোকে গম পাব যে বেতৰ গাছ, কোনো কয়াৰ গাছ দেখি আছোঁ ৰ'ব। সেই গাছ দেখিছেনে? এই কয়াৰ পাত আনাৰসৰ নিচিনাৰ পাতটো আপোনালোকে জানিব যে কয়াৰ পাত কোনটো। আনাৰসৰ পাত বেলেগ আৰু কয়াৰ পাত বেলেগ। মই ছিঙি ল'লোঁ গাইছ। এই গাইছ দেখিছেনে? আমাৰ দুখন বিচনী আছে। এই দুখন বিচনী এতিয়া ধুই দিব লাগিব। তাৰপিছত এই পঘৰ দুডাল আছে, এই দুডালেদি আমি গধূলি ছাগলীকেইটাক বান্ধিব লাগিব। দেখিছেনে? ইয়াত মই এতিয়া গোটেইখিনি ধুই লওঁ, তাৰপিছত আপোনালোকক দেখুৱাম। এই গাইছ দেখিছেনে? এই পঘাকেইটা এতিয়া মই এই বাল্টিঙৰ পানীত এতিয়া জুকাই দিলোঁ, দেখিছেনে? তাৰপিছত এই বিচনীখন এতিয়া এনেকৈ দি পেলাই পানী ছটিয়াই দিম, এনেকৈ দিব। তাৰপিছত আজিৰ পৰা আপোনালোকে বিচনী ইউজ কৰিব পাৰিব। মুখ লৈ ল'ব, এনেকৈ কৰি পানী দি দিব। দেখিছেনে? আজিৰ পৰা আপোনালোকে বিচনী ইউজ কৰিব পাৰিব। লোৱাৰ লৈ পেলাই আমি এতিয়া ৰ'দত মেলি দিব লাগিব। এই গাইছ মই য'তে পাত মাখান থৈছোঁ তাতে এতিয়া এনেকৈ বিচনী দি দিম। তাৰপিছত পঘাখিনি এনেকৈ থৈ দিম, যাতে শুকোৱাৰ পিছত ছাগলীকেইটাক বান্ধিব পাৰিম। গধূলি জ্বলাই দিম। তাৰপিছত আপোনালোকে বিচনী দি বিচি দিম। আপোনালোকে চাই থাকক। ভালেই হৈছে ফুলকা বা ইয়াৰ এতিয়া আমি পাত নিব লাগিব। এই পাত দেখিছেনে? ইয়াৰ পৰা লৈ লওঁ গাইছ। এনেকৈ পাত ছিঙি ল'লোঁ গাইছ, মিলি কিনে হৈ যাব এতিয়া। গাইছ দেখিছেনে? এই নৰাৰ মাজত মই সকলোবোৰ পাত সানি দিছোঁ। দিয়াৰ পিছত জ্বলাই দিছোঁ। ছাগলীখিনি চাঙত দেখিছেনে বহি আছে। তাৰপিছত আপোনালোকে বিচনী দি বিচি দিব। এনেকৈ আজিৰ পৰা আপোনালোকে বিচনী ইউজ কৰিব পাৰিব। গাইছ দেখিছেনে কিমান জুই উঠি গৈছে? সেই গাইছ দেখিছেনে সকলোবোৰ জ্বলি গ'ল। দেখিছেনে সকলোবোৰ গাইছ জ্বলি গ'ল। সেই গাইছ আজি মানুহ বিহুৰ বাবে ডাঙৰ চুঙৰ বিহুলৈ যাম মই। গা পা ধুই দেখিছেনে বেলেগ বিহুটো লৈ আহিব, তেতিয়া আপোনালোকক দেখুৱাম সকলোবোৰ। গাইছ দেখিছেনে বেলেগ দলো আহি গৈছে এতিয়া বিহু মাৰিব।
ठुमक ठुमक जब हिट छे तू पहाड़ी बाटो मा, छम छमा पायल घुंघरू बाजने ग्यार खुटमा।